সিহঁতে গৰীবৰ ওপৰত বহুত অত্যাচাৰ চলায়। সিহঁতৰ তাৰমানে অলপ টকা পইচা আছে না। আমাৰ ওচৰৰ গোটেই গৰীবখিনি জানে সিহঁত কেনে মানুহ, চবকে অত্যাচাৰ কৰে আৰু সিহঁতৰ পইচাৰো বলটো বেছি। সেনেদৰে আইন বোলে হাততে থাকে আৰু সুদতো পইচা দিয়ে। কাজিয়াটো আমি AGP পাৰ্টিত ঘূৰিলোঁ, আমি সিহঁতৰ ওচৰৰ মানুহ, সিহঁতে আমাক ধমকি দি থাকে। আমাৰ ঘৰ এৰি কিনে বেলেগৰ লগত ঘূৰা, আমাৰ লগত নাথাকা। এতিয়া আমি ভোটটো আমাৰ নিজা কথা, আমি AGP BJP ভাল পাওঁ। সেইকাৰণে আৰু মোৰ লগৰ বন্ধুৰ এই ৱাইফে উঠিছে, সেইকাৰণে লাগি আছোঁ। সিহঁতেতো আমাক বহুত অত্যাচাৰ কৰিছে। সিহঁতে মানুহক মৰম দিবই নাজানে, কেনেকৈ আঁকোৱালি ল'ব সিহঁতে। মই ছোৱালীৰ ঘৰত যাই আছিলোঁ, আজি কিমান দিনৰ পৰা তাৰমানে মোক মাৰিব আৰু ল'ৰাক মাৰিব, মোক মাৰিব, মাৰি ধমকি দি আছে। মানে ওলাবই নোৱাৰোঁ, আমি পথাৰেদি ওলোৱা সোমোৱা কৰোঁ, সিহঁতো ৰাস্তা দি আহিব নোৱাৰে। তোক বোলে মাৰিম, তোক কি কৰি আছা, তোৰ ল'ৰাক মাৰিম, তোক মাৰিম, ইলেকশ্যনটো যাবা দি খালি, ইলেকশ্যনৰ সিদিনা তোক কি কৰিম চাবি। মইতো নাজানো। হাৰেজ, ৰঞ্জান আৰু চাহাবৰ ভায়েক আছে দুটা। মাৰিব হৈছে তাৰমানে BJPত ঘূৰি, BJP পাৰ্টিত কিয় গৈছে তহঁতক মাৰিম আৰু BJP কৰা তহঁতক শিক্ষা দিম, আমাক ভোট নেদা, সিহঁতৰ ফালে হৈছে, BJPত যাই আছে। মই বোলো আমাৰ চৰকাৰ BJP চৰকাৰ এটা, তোমালোকৰ তাত ভোট দিলে কি বাৰু হ'ব, তোমালোকৰ লগত ঘূৰিলে কি হ'ব, সেনেকৈ ক'লোঁ। মই যাক ভাল পাইছোঁ, মই তাৰ লগত ঘূৰি আছোঁ, আপোনালোকে কিয়, মোৰ নিজৰ কথা, ভোটটো দিওঁ, মই য'তেই দিওঁ ত'তেই দিম, আপোনালোকে কিয় এনেকৈ লাগিছে। তহঁতৰ ঘৰে চব BJPত ভোট দিব, ঘৰ জ্বলাই দিম, তই বোলে আজি তালি টোপোলা বান্ধ। মই ছোৱালী ঘৰত যাই আছিলোঁ, পিছত মোক আগুৰি ধৰি মোক মাৰিলে। ককে আহিছে, ধৰ তাইক ধৰ, এতিয়া মাৰ তাইক, এতিয়া তই আজিৰ পৰা তালি টোপোলা বান্ধ, ইয়াতে সোমাবাই নোৱাৰা, তোৰ ঘৰত জুই লগাই দিম, কি বুলি ভাবিছ, তই এতিয়াই যা। পিছত মোক এই চাহাবনে, সি ৰঞ্জানে বাইকত বহি আছিলে, কৈছে লাঠিৰে নামাৰিবি। পিছত এই বাইকত উঠি বাইকেদি ওপৰৰ পৰা মোক গুৰি মাৰিছে, মই পৰি গৈছোঁ। তাৰপিছত চাহাবে মোক খামটা মাৰি ধৰিছে, এইখনত মাৰিছে, পিঠিত মাৰিছে, তাৰপিছত আৰু চোচৰাই নিছে মোক, নি ব্লাউজ গোটেই ফালি দিছে, দি গোটেই মুখে ধৰিয়ে পিছত মোক মাৰিছে। তাৰপিছত মই আৰু গমেই নাপাওঁ, কোনোবা পানী ঢালিছে, ঢালি পিছত লৈ আহিছে। এতিয়া মই থানাত আহিছোঁ, ছাৰে মাতে, এতিয়া মই এজাহাৰ দিলোঁ। মই এতিয়া হাৰেজ, ৰঞ্জান আৰু চাহাবৰ ভাগ এটা আছে, এই মুস্তাহিদুদ্দিন নেকি, তাৰ ওপৰত দিছোঁ কেছটো মই এতিয়া। তাৰমানে ল'ৰা দুটাক লৈ কেনে লৈ আহিছিলোঁ, লৈ থকাৰ পিছত সিহঁতৰ ওচৰৰ সেই এঘৰ মানুহ আহি মানে কাজিয়া লাগি সেইকাৰণে ঘৰত আহি কেনে মোক মানে মই কংগ্ৰেছ পাৰ্টিত মানে মই ঘূৰোঁ কাৰণে আহি কেনে মোক মানে সেই কৰি আছে, মই মানে সিহঁতৰ মানে ঘূৰোৱা কাৰণে মানে মোৰ লগত কাজিয়া কৰিছে। আহি কেনে ঘৰৰ ভিতৰত মানে বাহিৰৰ পৰাই মানে গ্লাছ ভাঙি দিছে আৰু আহি কেনে মোৰ মাথাত ধৰিছে, হাতত এইবিলাকত খামচাই মানে হেৰি কৰিছে। কেছ দিছোঁ সিহঁতৰ ওপৰত। সিহঁতৰ উমাৰ আলী বাপেকৰ ওপৰত দিছোঁ, আৰু হেৰি এই ছাইদুল ইছলাম সিও আছিল, আৰু সিহঁতৰ মাইকীটো ৰাছিদা বেগম, আৰু ৰুৱেল আহমেদ ল'ৰা এটা আছে, আৰু ছহিদুল ইছলাম, সেইটো ল'ৰা 5জনৰ নামত দিছোঁ।